নেকি বেলেগৰ ঘৰত কাম কৰা এনে সৰুকে আহিবলগীয়া মালবামটো পিছত ঘৰত আজি আৰু মোৰ আৰু এটা নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। মই পুলকেশে কৈ আছোঁ, বৰ্তমান মই আগলৈ গৈ আছোঁ। এতিয়া আপোনালোকে চাই থাকক কি দেখুৱাই আছোঁ। আজি কি কৰিম তাকে চাই থাকক শেষলৈকে। তো আজি অল বাক্সা ঘূৰাৰ কথা আছিলে আমাৰ দুয়োজনৰ, ভালুক আৰু মোৰ, মানে দীপাংকৰ এপাৰ দীপাংকৰ সি আৰু মোৰ মানে আজি অল বাক্সা ৰাইড কৰা কথা আছিল। দুজনে মানে ঘূৰিলোঁ হৈ। চাবলকচোন আগলৈ কি দেখা যায়, ক'ত যাওঁ চাই থাকক শেষলৈকে। কি দেখা পায় কি দেখা নাপায়, আমিও যাম, কেইজনমান বন্ধু বান্ধৱীৰ সৈতে কথা পাতিম, তথা আমি থাকিমো, কাৰোবাৰ ঘৰত হ'লেও আমি থাকি যাম। আজি আমি ফাৰ্ষ্ট যাম বৰমাৰ পিনে, কাৰণ মই মানে ডিগ্ৰীটো তাতে পঢ়িছোঁ বৰমা কলেজত। চ' তালৈ যাওঁ প্ৰথমতে, তাত বহুতো মোৰ ফ্ৰেণ্ড আছে, তাত যাওঁ। তাত 3-4জন ফ্ৰেণ্ডৰ ঘৰত যাওঁ, চাওকচোন কি হয়। 3-4জন মানে ফোন কৰিছে, যাবলৈ দি আছিল, আমি টাইম পোৱা নাছিলোঁ। চ' আজি একেলগে পালোঁ, দুয়োজনকে মাতি আছিল, আজি দুয়োজনে গৈ আছোঁ শেষলৈকে চাই থাকক। আমি এতিয়া বৰমা পালোঁৱে, বৰমাৰ ভিতৰতে সোমাইছোঁ। ইভিনতে তেনেকৈ আমি মানে ব্ৰিজখন ওলাম, তেনেকৈ আমি কলেজৰ পিনে যাম। কলেজৰ পিনে ডাইৰেক্ট কলেজত নাযাওঁ, মানে প্ৰথমতে আমি স্বপ্ননীল কাশ্যপৰ ঘৰলৈ যাম। সি মাতি আছিলে, যিহেতু সিও এজন এতিয়া মানে মডেলিং কৰে। চ' চাওঁ কি হয়। আজি 1-1.5 বছৰ ধৰি লগ পোৱা নাছিলোঁ। চ' যাই আহোঁ তাৰ ঘৰত। আহি বৰমা পালোঁ। বৰমা পাই আমাৰ স্বপ্নলীল কাশ্যপত মই বহুত দিনৰ মূৰত লগ পালোঁ। 1 বছৰমান হ'ল ন? 1 বছৰ বৰমা কলেজ মানে 1-1.5 বছৰমান হ'ল। এতিয়া আমাৰ স্বপ্নলীল কাশ্যপে মডেলিং কৰি আছে, সকলোৱে চাগে দেখিছে। বহুত ডাঙৰ শ্ব' বা এইবিলাক এটেণ্ড কৰে। ঠিক আছে, আমি বহি কিবা এটা কথা পাতোঁ। মানে কি মানে আজিকালি খুৱাই কি কৰি আছোঁ? নাই, বৰ্তমান লকডাউনৰ মানে গোটেইখিনি শ্ব' বন্ধ হৈ আছে। লাহে কামবিলাক ষ্টাৰ্ট হৈছে নতুনকৈ, গোটেইখিনি চব পষ্টপন হৈ আছিলে গোটেইখিনি। তো সকলোৱে অলপমান অসুবিধা হৈছে তাৰ কাৰণে। আজি মানে মই ইয়াতে অহাৰ কাৰণটো হৈছে মানে লগৰবিলাকো লগ নাপাওঁ ন, সেইকাৰণে বোলো আজি সকলোকে লগ কৰোঁ। আৰু যাম আমি আগলৈ, আৰু বিকাশ আছে, বিকাশ ৰাভা, তাকো লগ কৰিম। তেনেকৈ আমাৰ ডাঙৰীয়া কিবা এটা কৈ দিয়া, একেলগে আহিছোঁ আমি। ক'ব লগা নাই দেখোন ভাই, হা ক'ব লগা নাই। কৈ দিয়া কিবা এটা। কি ক'ম আৰু, একেলগে আছোঁ যেতিয়া মানে কি একেলগে ঘূৰিম আৰু এতিয়া ন কি? আজি বয়া ঘূৰিম। আজি বৰমাত বহুত দিনৰ মূৰত আহিলোঁ আৰু মোটামুটি 1-1.5 বছৰ 1-1.5 বছৰ মানৰ মূৰত আহিলোঁ। আজি পূৰা ফ্ৰেণ্ডৰ ঘৰত ঘূৰিম, আপি আপা সকল আছে, সকলৰ লগতে ঘূৰিম, মজা লাগব। চবৰ ঘৰে যাম, চব পুলখে অলপ বকা কৰি মডেলিং স্বপ্নলীল কাশ্যপ আৰু মোৰ বহুত ভাল ফ্ৰেণ্ড। আমি একেলগে বৰমা কলেজত পঢ়িছিলোঁ। চ' কৈ দিয়া অলপ কিবা। হাই ফ্ৰেণ্ডছ, নমস্কাৰ। মানে বহুত দিনৰ মূৰত পুলকে আমাৰ ঘৰলৈ আহিছে, গতিকে আমি প্ৰায় 1-2 বছৰমান লগে পোৱা নাছিল। 2 বছৰমান হ'ব। গতিকে আমি ইমান বছৰ মূৰত লগ পালোঁ। মাজতে লকডাউনত বহুতখিনি সময় মানে আমাৰ মাজত বাঢ়ি গৈছে। আৰু ষ্টে ছেফ ষ্টে হোম বুলি যিটো সকলোৱে কৈ আছে, তো গতিকে আমি ঘৰতে গোটেইখিনি আবদ্ধ হৈ থাকিবলগীয়া হৈছে। তো এইখিনিয়ে আৰু সেইকাৰণে বোলো এপাক আজি তাৰ সময় পালোঁ। আমাৰ দীপাংকৰ দীপাংকৰ আছে মোৰ লগত, একেলগে আমি ঘূৰিলোঁ। আজি বোলো আজি ফ্ৰেণ্ডৰ ঘৰত ঘূৰি আহিলোঁ। আহি আমি স্বপ্নলীল কাশ্যপৰ ঘৰতো সোমালোঁ। চব এইখিনি আৰু এতিয়া আৰু যাম আগলৈ যাম। এয়া আমাৰ দীপাংকৰ, ক'বলৈ পাহৰি গৈছিলোঁ। দে কৈ দিয়া, একেলগে আহিছোঁ আমি। একেলগে আহিলোঁ, ভাল লাগিছে। এটা গান কিবা এটা পাগলা নেকি বেলেগৰ ঘৰত কাম এনে সৰুকৈ আহিবলগীয়া মালবামটো পিছত ঘৰত বিকাশৰ ঘৰত গাই দিম সঁচাকৈ। ঠিক আছে, তাত শুনাই দি আছোঁ। ঠিক আছে হা। স্বপ্নলীল কাশ্যপৰ ঘৰৰ পৰা আমি উভতি আহিলোঁ।
তাক বিদায় দি পেলাই আমি এতিয়া বিকাশৰ ঘৰৰ পিনে গৈ আছোঁ। বিকাশে ফোন কৰি আছে আমি যাই পোৱা নাছিলোঁ, সেই অপেক্ষাত ৰৈ আছে আমাৰ কাৰণে। চ' এতিয়া বলকচোন কি কৰি আছে সি, আমাক অপেক্ষা কৰি আছেনে নাই তাকে চাওঁ। নাই অপেক্ষা কৰিব, কাৰণ এই ৰাতিপুৱাই কল কৰিছিলোঁ, প্ৰথম কল কৰিছিলোঁ তাক, আৰু মানে আজি গৈ আছোঁ তহঁতৰ ঘৰত, ৰাতি থকাকৈ গৈ আছোঁ, চ' ৰৈ থাকিবি তেনেকৈ ৰাতিপুৱাই কৈছিলোঁ, এতিয়া গৈ আছোঁ। বাপৰে বাপ কি লাকি বে, আমাৰ মানে আৰু অলপৰ কাৰণে বাচি গ'লোঁ আমি। আগত এটা মেকুৰী আহি গৈছিলে, চ' আমি কিবাকৈ বাচিলোঁ আৰু ট্ৰাক আহিছিলে, এখন ট্ৰাকে খুন্দা মাৰিব ওলাইছিলে, কিবাকৈ বাচি গ'লোঁ আমি, আমাৰ ছাইড ভাল আছিল কাৰণে। এয়া আহি মানে আমি বিকাশৰ ঘৰ পালোঁ আৰু আজি ৰাতি ইয়াতে কটাম। ভাগৰ লাগিছে, বহুত দূৰৰ পৰা আহিলোঁ। কিবা জিৰ'বা নেকি? এইটো আমাৰ বিকাশৰ ঘৰ, অলপ দেৰিকৈ আমি সোমাই যাম, অকণমান আগৰ পৰা ফুৰি আহোঁ। দূৰৰ পৰা আহিলোঁ, গুৱাহাটীৰ পৰা আমি খানাপাৰা হৈ এনেকুৱাকৈ ক'ত গ'লোঁ, ব'লক অলপ ফুৰি আহোঁ আৰু আগলৈকে। তিনিজনে উঠোঁ, এইখিনি বেছি ঠাই নহয়, এইখিনি অলপ যাওঁ আৰু। পুনৰ আমি উভতি আহিলোঁ, আহি পেলাই বিকাশৰ ঘৰত সোমালোঁ। আমি সোমাই আছোঁ, আমাৰ ভালুক দাই মানে ভিতৰলৈ গাড়ীখন ভৰাই আছে। লাইটটো দে। আহি আমি বিকাশৰ ঘৰ সোমালোঁ। এতিয়া লাইট আহি গ'ল। এতিয়া এয়া আমাৰ ৰেপাৰ বয় দীপাংকৰ, কিন্তু আমি ভালুক বুলি মাতোঁ, বৰ মৰমৰ নাম ভালুক ন? ধুনীয়া ন? আমি এতিয়া ৰাতিটো চাই থাকক, ৰাতিলৈকে আমি অলপ এনজয় কৰিলোঁ। 10টা বাজি গ'লে, তাতে পাহৰি গৈছিলোঁ, 10টা বাজি গ'লা। বিকাশৰ ঘৰত আছোঁ, মানে যোৱাকালি আহিছিলোঁ, এতিয়া আপোনালোকক দেখুৱাইছোঁ। যোৱাকালি আহি পেলাই ৰাতিটো থাকিলোঁ, ভিডিঅ' চিডিঅ' বনোৱা নহ'ল। এতিয়া সাৰ পালোঁ মাত্ৰ, উঠোঁ আৰু মুখ চুখটো ইয়াতে উঠিছে। গুড মৰ্ণিং বিকাশ, গুড মৰ্ণিং। মুখ চুখ ধুলি নেকি? আমি তহঁতে কিয় যোৱা নাই মোক? নাই মানে কালি বহুত কষ্ট কৰিলোঁ, কৰি দিছা বুলি মই শুনিলোঁ, মানে ক'লে কালি লগতে এইটোৱে কথা কৰিছোঁ। উঠা একো নাই, বোলা হয় মাজে মাজে থৈ যাওঁ। এতিয়া মুখ চুখ থৈ আহিলোঁ আৰু এটা চাহ খাওঁ। বিকাশৰ ঘৰত চাহ তাহ আনিছে, এয়া কি বন নেকি খাওঁ আৰু বনেৰে চাহ খাই দিম, বন বিস্কুট বন চন কিবা কিবি খাই দিম আৰু পেট পিছত এটা কৈ দিয়া আৰু ভালুক এটা শুই আছে পুৰা, কিহত মগ্ন নাজানো আৰু ৰেপাৰ বয় ন। কৈ দিয়া এইজন আমাৰ বিশ্ববিখ্যাত বিকাশ ৰাভা। চাহটো খাই দিওঁ আৰু নেকি? চাহ খাই দিওঁ আৰু পাছলৈ চাই থাকিব। চাহটো খাই দিওঁ, ভিডিঅ' চিডিঅ' নাবানো আৰু চাহ খাই থকাৰ সময়ত, মানে কি কয় চাহটো খাই দিওঁ দে, পাছত ভিডিঅ' বনাই আছোঁ আৰু। যোৱাকালি মানে স্বপ্নল কাশ্যপৰ ঘৰত গোৱা কথা আছিল, অলপমান মাৰ গানটো। এতিয়া বিকাশৰ ঘৰত গাম বুলি কৈছিলে, তাত আজি ৰাতিপুৱা সময় পাইছে, অলপ গাই দিব। গাই দিয়া। মা তই জীৱনৰ সপোন পৰশ, তোৰ কাৰণে দেখিলো মই পৃথিৱী জগত, পোহৰৰ সৃষ্টিৰ আন এটা দিশ তই। আহি আছে ন? আহি আছে, গানটো আহি আছে। মোৰ ডেছক্ৰিপশ্যনত মানে লিংকটো দিয়া ৰাখিব, পুলখৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে হ'ল। আৰু এই ঘণ্টিটো যে আছে টং টংকৈ বাজি দিলে হ'ল। এইটো নিশ্চয় ভাল বুজাব মানে তাৰপিছত ষ্টেজ প্ৰগ্ৰামত লগ পাব। আজি বেলেগ বস্তু এটা দেখাই দিম। মোৰ লগৰ ঘৰত আছে বিকাশৰ ঘৰত আমি মানে পিছফালে আহি দেখিলোঁ যে, চাওকচোন এয়া চাব কদ্দে জ্বালা, লৈ আজা। আমাৰ ভাষাত কি কয় এইটো? কদ্দে জ্বালা। আৰু কি এনে কি কয় নো এইটো? হচচিলি না?
ভোট জলকীয়া ৱাও ৱাও কেনেকুৱা লাগিছে মজা মজা অ বিকাশ ইয়াতে কিমানডাল আছিল ইয়াতে টোটেল 4ডালে আছে জোপোহা ওলাইছে মানে যিটো এইটো তুমি কৰিছিলানে এইটো মই নহয় আমাৰ ঘৰৰ মানুহ যিবিলাক আছে মানে মোৰতো ইমান সময় নাই যে ঘৰত থাকি এনেকুৱা এটা গাৰ্ডেনিং হিচাপত কিবা এটা কৰিম মই সঁচা সঁচা এইটো ভাল একচুৱেলি এইটো খেতি বুলি ক'ম মই ভাল খেতি বুলি ক'ম একদম পাৰফেক্ট ওৱান একদম মানে ধুনীয়া জলকীয়া ধুনীয়া তোমাৰতো বিক্ৰী কৰিলে বহুত টকা পাবা তোমালোকে আজিকালি বহুত দামটো এই ভোট জলকীয়াৰ চাওক কেনেকুৱা লাগিছে এয়া আমাৰ ভালুক বহি আছে খালডাল গৈছে পুৰা এৰিয়া কাভাৰ কৰি দিছে গাছাটোৱে কাপোৰ চাপোৰ পিন্ধিলোঁ এতিয়া যাম ভাত চাত খাই আমি যাম আৰু পেট পূজা কৰিম বৰমা কলেজৰ পিনে যাম তাৰ পৰা বাই বাই দিম বিদায় ডাইৰেক্ট ঘৰ যাম চাই ৰাখক পিছত আকৌ লগ পাম বহুত দিনৰ লগ পাইছিলোঁ একেলগে বৰমা কলেজলৈ যাম আমি তিনিজন তাতে অলপ স্মৃতি সোঁৱৰণ কৰিম তাতে সোঁৱৰণ কৰিম তাৰপিছত একেলগে চাই ৰাখক বাই বাই আমি বৰ প্ৰায় এবছৰ মূৰত মানে কলেজৰ ভিতৰত সোমাইছিলোঁ ভালুকৰ কিবা কাম আছিলে সেইকাৰণে ভিতৰত কিবা এটা মানে অফিচত কিবা এটা কাম আছিলে কিবা সুধিব লগা আছিলে ভালুকৰ কিবা পৰীক্ষাৰ কথা তাৰ কাৰণে ভিতৰত সোমাইছোঁ এনেই চাইছোঁ আৰু কলেজখন বহুত পৰিৱৰ্তন হৈছে দেখাত কিবা এটা ভালো লাগিছে মানে বহুত দিনৰ মূৰত কলেজত আহিছোঁ যেতিয়া ভালুকে কিবা সুধি আছে সি জানে আৰু ভিতৰলৈ অলপমান চাই আছোঁ মানে কি পৰিৱৰ্তন হৈছে বা কেনেকুৱা কি হৈ আছে এতিয়া তাত ভালো লাগিছে মানে কলেজখন বহুত দিনৰ মূৰত দেখি পেলাই মানে এতিয়া বাৰু বেছি কলেজত মানে ষ্টুডেণ্ট অহা নাই মানে নতুনকৈ ষ্টাৰ্ট হৈছে মাত্ৰ ক্লাছ সেইকাৰণে ধুনীয়া ধুনীয়া ফুল গছৰ পুলি ধুনীয়াকৈ মানে ৰুইছে সঁচাই মনোভা দৃশ্য হৈছে সেউজীয়া পৰিৱেশ সঁচাই ভাল লাগিছে আৰু এইখন ফুলৰ বাগিচাৰ ওচৰতে আমি ফটো উঠিছিলোঁ মানে ক্লাছ অফ টাইমত মানে ইয়াতে মানে লগৰ ল'ৰাৰ লগত কথা পাতিছিলোঁ আমি জল্দি যাব লগা হ'ল এনেকৈ আমি গেটেৰে ওলাই যাম এতিয়া আমি এতিয়া ৰিম্পিৰ ঘৰলৈ গৈ আছোঁ বৰমা বজাৰৰ মাজে মাজে এয়া আমি ৰিম্পিৰ ঘৰত বহি আছোঁ এতিয়া ভালুকে যিবাটাকে বকি আছে মানে ৰিম্পিয়ে চাহ কৰিব গৈছে কিন্তু ভিডিঅ'ত নোলাই তাই বম লাজ কৰে মানে তাই কৈছে মই নোলাওঁ মানে তেনেকৈ আৰু আছোঁ বহি চাহ খা ৰিম্পিৰ ঘৰৰ পৰা চাহ তাহ খাই পেলাই আমি এতিয়া উভতি আহিছোঁ এতিয়া আমি ৰাতি হ'ল চ' মানে আমি এতিয়া বিকাশৰ ঘৰত থাকিম বিকাশো গৈছিলে আমাৰ লগত ৰিম্পিৰ ঘৰলৈ এতিয়া আমি ৰাতি হ'ল যেতিয়া আজি যোৱা কথা আছিলে মানে অহাকালি আমি যেতিয়া মানে মানাছ যাম যিহেতুকে সেইকাৰণে আমি এতিয়া বিকাশৰ ঘৰতে থাকিম আজি 2 ৰাতি ইয়াতে কটালোঁ 2 ৰাতি কটাই পেলাই আমি যাব কি ক'বা আমাৰ পিনে যাবা আৰু হা আমি এতিয়া বাই বাই আহি থাকিবা মাজে মাজে এনেকৈ যাওঁ আৰু সেই কোৱা কিমান ধুনীয়া মমেণ্টবিলাক আছিলে থাকা আৰু ভাল লাগিল দে মেডিকেলত লৈ যাবি দুইটা দে বাই বাই বিকাশক বিদায় দিলোঁ বিকাশৰ ঘৰৰ পৰা আমি এতিয়া গৈ আছোঁ নিজৰ ঘৰলৈ তাৰ পৰা আৰু নেক্সট ডে আমি মানাছলৈ যাম এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু ভিডিঅ' আহিছে নেক্সট চাবলৈ নাপাহৰিব মোৰ ভিডিঅ'